এইখন হল 4 নং ধুবুৰী লোকসভা সমষ্টিৰ কলিয়াৰখাল ভোট কেন্দ্ৰ। এইখন ভোট কেন্দ্ৰতে ভোট গ্ৰহণ কৰি থকা সময়ত আব্দুল ছাইদ শেখ নামৰ এজন পোলিং এজেণ্ট হঠাতে অসুস্থ হৈ নিজৰ জ্ঞান হেৰুৱালে আৰু লগে লগে ভোট গ্ৰহণ বন্ধ হৈ হুৱা দুৱাৰ সৃষ্টি হ'ল। আৰু ঠিক সময়মতে আজমল সাহেবে এইখন ভোট কেন্দ্ৰত হাজিৰ হ'ল। আজমল সাহেবক দেখি সকলোৱে মাত লগালে, ছাৰ পোলিং এজেণ্ট এজন অজ্ঞান হৈছে। আৰু সেই কথাষাৰ শুনি আজমল সাহেবে পোলিং এজেণ্ট থকা ৰুমত সোমাই গ'ল। ইমানখিনি বাৰু ঠিকেই আছিল। এতিয়া শুনক আৰু চাওক আচল কাহিনী। ৰুমৰ ভিতৰৰ পৰা এজনে মাত লগালে, 108 খবৰ কৰা নাই। আজমল সাহেবে লগে লগে ক'লে, আহি আছে 108 আহি আছে। কথাষাৰ বুজা নাই নেকি? আৰু এবাৰ ভালদৰে শুনি। আজমল সাহেবে অসুস্থ পোলিং এজেণ্টজনৰ মূৰত জৰা ফুকা দিলে আৰু ক'লে, চাদা পানী নাই নেকি? আমাৰ গাড়ীত চাদা পানী আছে। আজমল সাহেবৰ কথা শুনি এজনে পানীৰ বটল এটা আনিও দিলে। কিন্তু আজমল সাহেবে চাদা পানী দি কি কৰিব? নিশ্চয় আপোনালোকে চিন্তাত পৰিছে। চিন্তা কৰিব লগা একো নাই। চাদা পানী দি আজমলে কি কৰিলে নিজেই চাওক। বুজা নাই নেকি? আৰু এবাৰ ভালদৰে চাওক। এইবাৰো বুজা নাই নেকি? কোনো কথা নাই, এইবাৰ শ্ল' মোচনত। মানে আজমল সাহেবে পানীত জৰা ফুকা দিলে আৰু সেই পানী অসুস্থ পোলিং এজেণ্টজনক খুৱাবলৈ ক'লে। আজমল সাহেবে যেতিয়া কৈছিল জৰা ফুকা পানীটো খুৱাবই লাগিব, সেইমতে সাহেবে ফু দিয়া পানী অসুস্থ এজেণ্টজনক খুৱাই দিলে। ইয়াৰ পিছতনো বাৰু কি হ'ল? পোলিং এজেণ্টজন সুস্থ হ'ব বুলি মনত আশা ৰাখি আজমল সাহেবে নিজৰ ষ্টাইলত হাতখন সকলোকে দেখুৱাই বেলেগ ভোট চেণ্টাৰলৈ গুচি গ'ল। এইখিনি আছিল আজমল সাহেবৰ জৰা ফুকা পানী দি ভোট কেন্দ্ৰত পোলিং এজেণ্টজনক সুস্থ কৰাৰ এক অলৌকিক চিকিৎসা। ইয়াৰ পিছত আহিল সকলো ভোট কেন্দ্ৰতে সহায়ক হিচাপে ডিউটি দিয়া এজন ডক্টৰ। ডক্টৰজনে আহি পোলিং এজেণ্টজনৰ প্ৰেছাৰ চেক কৰিলে আৰু অলপ চেনি খুৱাই দিয়াৰ কথা কৈ ডক্টৰজনে গুচি গ'ল। তাত তেনেকুৱা পজিশ্যনত আমি ৰাখিছোঁ আৰু 108 খবৰ কৰিব কৈছোঁ আৰু তেখেতৰ যি কনচালটেণ্ট যে ফিজিচিয়ান তেওঁৰ লগত যোগাযোগ কৰিব কৈছোঁ। আমি তেওঁৰ ডিটেইলছ একো নাজানো আৰু মই এজ এ ডক্টৰ হিচাপেও ইয়াত অহা নাছিলোঁ। আমি আচলতে ডিষ্ট্ৰিক্ট ডিজেবিলিটি কোঅৰ্ডিনেটৰ হিচাপে ইয়াত আহিছোঁ আমাৰ টিম লৈ। কিন্তু মই যিমানখিনি পালোঁ মই সম্ভৱতঃ সেই তেওঁৰ হাইপ'গ্লাইচেমিক হৈছে, গতিকে তেওঁৰ হাইপ'গ্লাইচেমিকৰ কাৰণে চেনি খাবলৈ দিছোঁ আৰু তেওঁৰ কনচালটেণ্ট যি ফিজিচিয়ান আছে তেওঁৰ লগত যোগাযোগ কৰি বাকী ব্যৱস্থাটো কৰিব লাগে। আজমল গ'ল, ডক্টৰ গ'ল, কিন্তু আপোনালোকে নাযাব, কাৰণ আচল দৃশ্য সন্মুখত আছে। আজমল সাহেবে আহিয়ে কৈছিল 108 আহি আছে। সেইবাবে সকলোৱে মনে মনে ভাবি আছে আৰু অতি আগ্ৰহেৰে 108 আহিব বুলি বাট চাই আছে। আজমল সাহেবে কৈছে 108 আহি আছে, সেইবাবে কোনেও আৰু 108ক ফোন নকৰি আজমল সাহেবৰ কথাতে বিশ্বাস ৰাখি সকলোৱে অসুস্থ এজনজনক ধৰাধৰি কৰি ৰুমৰ ভিতৰৰ পৰা বাহিৰলৈ লৈ গ'ল 108ত তোলাৰ বাবে। 30 মিনিট পাৰ হৈ গ'ল, কিন্তু আজমল সাহেবে কৈছিল 108 আহি আছে, সেই 108ৰ এম্বুলেঞ্চ আহি নাপালে। ইফালে পোলিং এজেণ্টজনৰ অসুস্থতা বৃদ্ধি হ'ল, কিন্তু এতিয়াও 108 আহি নাপালে। অৱশেষত 40 মিনিটমান পিছত এখন এম্বুলেঞ্চ আহিল, কিন্তু আজমল সাহেবে কোৱা 108ৰ এম্বুলেঞ্চ নাহিল। এতিয়া চাগে আপোনালোকে ভাবি আছে, তেনেহ'লে নিশ্চয় কিবা স্পেচিয়েল এম্বুলেঞ্চ আহিছে। হাজাৰ হ'লেও আজমল সাহেবে কৈছে 108 আহি আছে, কিন্তু নহয়। এম্বুলেঞ্চ আহিল এইখন 3চকীয়া অটো ৰিক্সা, আৰু এইখন 3চকীয়া এম্বুলেঞ্চতে অসুস্থ পোলিং এজেণ্টজনক লৈ যোৱা হ'ল হাস্পতাললৈ। কাহিনী ইমানেই, পিছে সামৰণি এতিয়াও বাকী আছে। ভোট চলি থকা সময়তে যদি আজমল সাহেবে জনসাধাৰণক এনেকৈ যত্ন কৰে, তেনেহ'লে ভোট পাৰ হৈ যোৱাৰ পিছত জনসাধাৰণক কিমান ভালকৈ যত্ন কৰিব আজমল সাহেবে, সেই কথা আপোনালোকক কোৱাৰ কোনো প্ৰয়োজনেই নাই।